প্ৰিয় দৰ্শকসকল, এইটো ভিডিঅ'ত আজি সেই 4টা ৰাশিৰ বিষয়ে আপোনালোকক জনাম যিয়ে নিজৰ দুখ বেদনা আনৰ পৰা লুকাই ৰাখে। আমাৰ জীৱন সুখ আৰু দুখেৰে ভৰা। আমাৰ জীৱনত কিবা নহয় কিবা সমস্যা আহে। প্ৰত্যেকেই জীৱনত কেতিয়াবা হ'লেও সংগ্ৰাম কৰিব লগা হয়। যেতিয়া আমি ভবা ধৰণে কামবোৰ নহয় বা আমাৰ আপোনজনৰ লগত বিচ্ছেদ হয় বা আন কোনো সমস্যাৰ সন্মুখীন হ'ব লগা হয়, তেতিয়া আমাৰ মাজৰ কিছুমানে সমস্যা সমাধানৰ বাবে মাৰ বান্ধি থিয় দিয়ে আৰু আন কিছুমানে সমস্যাৰ সন্মুখত হাৰ মানি হতাশাত ভোগে। কিন্তু কিছু সংখ্যক এনেকুৱাও আছে যিয়ে যিমানেই সমস্যাত নাথাকক কিয় আনৰ সন্মুখত এনেধৰণে আহিব যেন একোৱে হোৱা নাই। আজিৰ এই ভিডিঅ'টোত সেই 4টা ৰাশিৰ বিষয়ে জনাম যিয়ে নিজৰ সমস্যা দুখ বেদনা আনৰ আগত প্ৰকাশ নকৰে, লুকাই ৰাখে আৰু লুকাই ৰাখিবলৈ সক্ষমো হয়। এই তালিকাৰ প্ৰথমটো ৰাশি হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তি ভাবুক আৰু সংবেদনশীল হয়। আনৰ দুখ এওঁলোকে ভালদৰে উপলব্ধি কৰিব পাৰে। নিজৰ পৰিয়াল বা আপোনজনক এওঁলোকে কেতিয়াও দুখত দেখিব নোৱাৰে আৰু নিজৰ দুখো আনক কোৱাত বিশ্বাস নকৰে। এওঁলোকে যিমানেই সমস্যাৰে জৰ্জৰিত নহওক কিয় আনক সমস্যাৰ আভাস পাবলৈ নিদিয়ে, নিজেই সমস্যাৰ সমাধান কৰে। কৰ্কট ৰাশিৰ ব্যক্তিয়ে আপোনাক এনেধৰণে ধৰা দিব, আপুনি গমেই নাপাব এওঁলোকৰ অন্তৰত কি আছে। এই তালিকাৰ দ্বিতীয়টো ৰাশি হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তি নিজৰ প্ৰতি সদায় সচেতন। এওঁলোকে নিজক ভালদৰে পৰ্যালোচন কৰিব জানে। কন্যা ৰাশিৰ ব্যক্তিয়ে সদায় নিজৰ মাজতে কথা ৰাখিব বিচাৰে। এওঁলোকে সুখী নে দুখী আপুনি এওঁলোকৰ লগত থাকিও উমান ল'ব নোৱাৰিব। এওঁলোকে নিজক লৈ সন্তুষ্ট নহয়। এওঁলোকে সদায় নিজৰ মাজত অভাৱ অনুভৱ কৰে আৰু নিজক শুধৰাব পূৰ্ণ প্ৰয়াস কৰে। কন্যা ৰাশিৰ ব্যক্তি বাস্তৱিক চিন্তাধাৰাৰ হয়। এওঁলোকে জানে যে নিজৰ সমস্যা নিজেই শুধৰাব লাগিব বা নিজেই সমাধান কৰিব লাগিব। সেয়ে তাৰ বিষয়ে এওঁলোকে বেলেগক উমান ল'ব নিদিয়ে। আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ ৰঙা ছাবস্ক্ৰাইব বটনটোত ক্লিক কৰক। লগতে আমাৰ নতুন ভিডিঅ'সমূহৰ আপডেট পাবলৈ এই বেল চিহ্নটোত ক্লিক কৰক। এই তালিকাৰ তৃতীয়টো ৰাশি হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তি বন্ধুসুলভ আৰু সামাজিক হ'লেও কিন্তু এওঁলোকৰ বিশ্বাস জিকা সহজ নহয়। এওঁলোকে সহজতে নিজৰ সুখ আৰু দুখ আনৰ লগত শ্বেয়াৰ নকৰে। বৃশ্চিক ৰাশিৰ ব্যক্তি লাগিলে যিমানেই দুখী বা সমস্যাৰে জৰ্জৰিত নহওক কিয় আনৰ আগত প্ৰকাশ নকৰে। এওঁলোকে জানে যে আনে এওঁলোকৰ সমস্যা সমাধান কৰি নিদিয়ে, নিজেই কৰিব লাগিব। এওঁলোক মানসিকভাৱে শক্তিশালী, সেয়ে নিজৰ মাজত কথা লুকাই ৰাখিবলৈ সক্ষম হয়। এই তালিকাৰ চতুৰ্থটো ৰাশি হ'ল কুম্ভ ৰাশি। কুম্ভজাত ব্যক্তিয়ে সকলো ধৰণৰ পৰিঘটনা গম্ভীৰভাৱে লয়। এওঁলোকে নিজৰ দুখ সমস্যা আদি আনৰ আগত প্ৰকাশ কৰি নিজৰ দুৰ্বলতা কেতিয়াও প্ৰদৰ্শন নকৰে। কুম্ভজাত ব্যক্তিয়ে যেতিয়ালৈ তেওঁলোকৰ নিজৰ মনৰ কথা আপোনাক খুলি নকয়, আপুনি তেওঁলোকৰ মনত কি আছে উমান ল'ব নোৱাৰিব। এওঁলোকেও নিজৰ মনৰ কথা লুকাই ৰাখিবলৈ সক্ষম হয়। প্ৰিয় দৰ্শকসকল, প্ৰত্যেকটো ৰাশিৰে কিবা নহয় কিবা নিজস্ব গুণ আৰু বৈশিষ্ট্য আছে। প্ৰত্যেকটো ৰাশিয়ে কিবা নহয় কিবা ক্ষেত্ৰত আনটোতকৈ উত্তম। পৰৱৰ্তী ভিডিঅ'টো আমি এনেধৰণৰ ৰাশিৰ বিশেষ গুণ বা বৈশিষ্ট্যৰ বিষয়ে আপোনালোকক জনাম। বন্ধুসকল, আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই,
ছাবস্ক্ৰাইব কৰি ল'ব। লগতে আমাৰ ভিডিঅ'সমূহ আপোনাৰো যদি ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।